হেল্ল' এস্পিৰেণ্ট, আজি আমি ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰী তোমাৰ লেণ্ড ৰেভিনিউ ছিষ্টেমৰ বিষয়ে আমি ডিছকাছ কৰিম। ডিউৰিং দ্য ব্ৰিটিছ ৰুল অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ লেণ্ড ৰেভিনিউ ছিষ্টেম তোমাৰ তিনিটা প্ৰকাৰৰ আছিলে। এটা হ'ল তোমাৰ জমিদাৰী ছিষ্টেম, আৰু এই জমিদাৰী ছিষ্টেমটোক তোমাৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট বুলি কোৱা হয়। এটা হ'ল তোমাৰ ৰায়তবাৰী ছিষ্টেম। আমাৰ অসমত এই ৰায়তবাৰী ছিষ্টেমৰ আণ্ডাৰত কৃষকসকলে তোমাৰ কৰ দিছিলে, আৰু এটা আছিলে তোমাৰ মেহেলবাৰী ছিষ্টেম। আমি গোটেইকেইটাৰ বিষয়ে আমি এটা এটাকৈ ডিছকাছ কৰিম। এই জমিদাৰী ছিষ্টেমটোক তোমাৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট বুলি কোৱা হয়। তো ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰিছিলে 1789ত লৰ্ড কৰ্ণৱালিছ, তেতিয়া তোমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে। কিন্তু তাক তোমাৰ এপ্লাই হৈছিলে 1793 22 মাৰ্চৰ পৰা ইয়াক মানে এপ্লাই হৈছিলে। আৰু কোন কোন ঠাইত মানে এই জমিদাৰী ছিষ্টেমৰ আণ্ডাৰত মানে লেণ্ড ৰেভিনিউ তোমাৰ কালেক্ট কৰিছিলে, সেইটো হ'ল তোমাৰ বংগ, বিহাৰ, উৰিষ্যা আৰু বানাৰস। এই চাৰিখন ঠাইত তোমাৰ এই জমিদাৰী ছিষ্টেমটো তোমাৰ এপ্লাই হৈছিলে। এই জমিদাৰী ছিষ্টেমত তোমাৰ জমিদাৰসকলে মাটিৰ তোমাৰ অ'নাৰ আছিলে, আৰু এই জমিদাৰী ছিষ্টেমত তোমাৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট বুলি কিয় কোৱা হয়, কাৰণ যদি তোমাৰ সেইখন ঠাইত বা সেইখন তোমাৰ ডিষ্ট্ৰিক্টত তোমাৰ যদি তোমাৰ 1000 প্ৰডাকশ্যন হৈছে, এই 1000ৰ তোমাৰ 89 টকা তোমাৰ ব্ৰিটিছ চৰকাৰক দিব লাগিব, আৰু নিজৰ হাতত কিমান থাকিব, 110 টকা তোমাৰ নিজৰ হাতত থাকিব। কিন্তু সেইটো ঠাইত যদি সেইটো বছৰ তোমাৰ 2000 টকা যদি উৎপাদন হৈছে, সেই 2000 টকাৰ উৎপাদন হ'লেও 89 তোমাৰ ব্ৰিটিছ চৰকাৰক দিব লাগিব। ইয়াৰে বাকী যিখিনি ৰিমেইনিং থাকে সেইখিনি তোমাৰ জমিদাৰসকলে পায়। সেইকাৰণে ইয়াক পাৰ্মানেণ্ট ছেটেলমেণ্ট বুলি কোৱা হয়। এটা এগ্ৰিমেণ্টৰ ভিতৰতে মানে উৎপাদন মানে 12কৈ বা কমকৈ, কিন্তু জমিদাৰসকলে এটা নিৰ্দিষ্ট ফিক্স এমাউণ্ট এটা তোমাৰ ব্ৰিটিছ চৰকাৰক পে' কৰিব লাগিছিলে। আৰু ইয়াৰে তোমাৰ 89% তোমাৰ ব্ৰিটিছ চৰকাৰক দিব লাগে, আৰু 11% তোমাৰ নিজৰ হাতত ৰাখে। আৰু গোটেই ইণ্ডিয়াখনৰ ভিতৰত তোমাৰ এই জমিদাৰী ছিষ্টেমৰ আণ্ডাৰত তোমাৰ 19% অঞ্চল মানে আবদ্ধ আছিলে। 19% গোটেই ভাৰতৰ 19% তোমাৰ এই ঠাই কভাৰ কৰিছিলে জমিদাৰী ছিষ্টেমত। আৰু প্ৰত্যেক বছৰত তোমাৰ ভূমিৰ ৰাজহ তোমাৰ 10 বছৰৰ মূৰে মূৰে নিৰ্ধাৰণ কৰা হৈছিলে। 10 বছৰৰ পিছত মানে এই ব্যৱস্থাটো তোমাৰ সাল সলনি কৰা হয়। জমিদাৰী ছিষ্টেমটোক তোমাৰ ছানছেট ছিষ্টেম বুলি কোৱা হয়, অৰ্থাৎ জমিদাৰসকলে তোমাৰ ৰেভিনিউটো কালেক্ট কৰি কিনে সূৰ্য অস্ত যোৱাৰ সময়ত ব্ৰিটিছ চৰকাৰক মানে ৰেভিনিউটো কালেক্ট কৰি কিনে দিব লাগে। আৰু যদি কোনো জমিদাৰে মানে এই তোমাৰ ৰেভিনিউ বা টেক্সটো দিয়াত ব্যৰ্থ হয়, তেতিয়াহ'লে তেওঁলোকে এই মাটিৰখিনি ইংৰাজ চৰকাৰে জব্দ কৰি লয়। এইখিনি যে মই তোমালোকক অসমীয়াত লিখিছোঁ, গোটেইখিনি পইণ্ট মানে ইয়াতে লিখা আছে। মই মানে তোমালোকক যিখিনি কথা এক্সপ্লেইন কৰিলোঁ এই ভিতৰত মানে এই পইণ্টছখিনিৰ ভিতৰতে মই তোমালোকক কৈছোঁ। নেক্সট আছে আমাৰ তোমাৰ ৰায়তবাৰী ছিষ্টেম। এই ৰায়তবাৰী ছিষ্টেমৰ কথা আমি এতিয়া পঢ়িম। এই ৰায়তবাৰী ছিষ্টেমটো তোমাৰ কেপ্টেইন আলেকজেণ্ডাৰ ৰেড্ডি আৰু তোমাৰ থমাছ মুনৰ'ই 1820ত ডেভেলপ কৰিছিলে। আৰু ৰায়তবাৰী ছিষ্টেমৰ আণ্ডাৰত তোমাৰ মাদ্ৰাজ, বম্বে, চীন, বিহাৰ, অসম এই অঞ্চলকেইটা তোমাৰ কভাৰ কৰিছিলে। আৰু প্ৰত্যেক তোমাৰ 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত এই ৰায়তবাৰী ছিষ্টেমটো তোমাৰ এমেণ্ডমেণ্ট কৰা হয়, মানে সংশোধন কৰা হয়। আৰু ৰায়তবাৰী ছিষ্টেমৰ আণ্ডাৰত তোমাৰ অসম ইণ্ডিয়াৰ 51% অঞ্চল কভাৰ কৰিছিলে। তোমাৰ জমিদাৰী ছিষ্টেমৰ আণ্ডাৰত কিমান 19% অঞ্চল তোমাৰ কভাৰ কৰিছিলে, আৰু তোমাৰ এই ৰায়তবাৰী ছিষ্টেমৰ আণ্ডাৰত তোমাৰ 51% কভাৰ কৰিছিলে। ৰায়তবাৰী ছিষ্টেমত তোমাৰ কৃষকসকলে মাটিৰ মালিক আছিলে, অৰ্থাৎ তেওঁলোকৰ মাজত কোনো মিডিলমেন নাছিলে। তেওঁলোকে নিজে খেতি কৰিব, আৰু নিজৰ খেতিটো তোমাৰ কৰা উৎপাদনখিনিৰ পৰা যিখিনি তোমাৰ কৰ হয় সেইখিনি তোমাৰ কালেক্ট কৰি কিনে ব্ৰিটিছ চৰকাৰক দিব। ইয়াতে তোমাৰ কৃষকসকলে মাটিৰ অ'নাৰ আছিলে, আৰু তেওঁলোকে নিজৰ ৰেভিনিউটো নিজে মানে ব্ৰিটিছ চৰকাৰক দিছিলে। মেহেলবাৰী ছিষ্টেমটো তোমাৰ 1822 চনত হল্ট মেকেঞ্জি আৰু ৰবাৰ্ট মাৰ্টিন বাৰ্ড এই দুজন মানুহে তোমাৰ ডেভেলপ কৰিছিলে। আৰু তোমাৰ মেহেলবাৰী ছিষ্টেমৰ আণ্ডাৰত কোন কোন ঠাই তোমাৰ কভাৰ কৰিছিলে, পাঞ্জাৱ, মধ্য ভাৰত, পশ্চিম আৰু উত্তৰ প্ৰদেশ, এইখিনি ঠাই তোমাৰ এই মেহেলবাৰী আণ্ডাৰত তোমাৰ সোমাইছিলে। আৰু মেহেলবাৰী আণ্ডাৰত তোমাৰ ইণ্ডিয়াৰ 30% অঞ্চল তোমাৰ কভাৰ কৰিছিলে। জমিদাৰী ছিষ্টেমত কিমান, জমিদাৰী ছিষ্টেমত তোমাৰ 19% অঞ্চল কভাৰ কৰিছিলে। ৰায়তবাৰী ছিষ্টেমত তোমাৰ 51% তোমাৰ ঠাই কভাৰ কৰিছিলে। আৰু তোমাৰ এই মেহেলবাৰী ছিষ্টেমৰ আণ্ডাৰত তোমাৰ 30% অঞ্চল তোমাৰ কভাৰ কৰে। এই মেহেলবাৰী ছিষ্টেমত তোমাৰ একো একোজন গাঁৱত এটা এটা গ্ৰুপ থাকিব।
এটা তোমাৰ গোট থাকিব, গোট বা এটা গ্ৰুপ থাকিব আৰু এই গ্ৰুপটোৰ তোমাৰ এজন তোমাৰ নিৰ্দিষ্ট তোমাৰ ইলেক্টেড মেম্বাৰ থাকিব আৰু সেই মেম্বাৰজনে তোমাৰ এই গোটেই গ্ৰুপটোৰ তোমাৰ ৰেভিনিউটো তোমাৰ কালেক্ট কৰি কিনে ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিলে। সেইকাৰণে এইটোক মেহেলবাৰী চিষ্টেম বুলি কোৱা হয়। এই গোটেই ক্লাছটো তোমাৰ এইখিনি সামাৰি হ'ল লেণ্ড ৰেভিনিউৰ ওপৰত। তোমাৰ পাৰ্মানেণ্ট সেটেলমেণ্ট, জমিদাৰী চিষ্টেমক তোমাৰ পাৰ্মানেণ্ট সেটেলমেণ্ট বুলি কোৱা হয়। লৰ্ড কৰ্ণৱালিছে তোমাৰ 1793 ইন্ট্ৰডিউচ কৰিছিলে আৰু তোমাৰ এই জমিদাৰী চিষ্টেমত তোমাৰ 89% ব্ৰিটিছ চৰকাৰক কৰ দিব লাগিছিলে আৰু 11% তোমাৰ নিজৰ হাতত তোমাৰ জমিদাৰসকলে ৰাখে। আৰু জমিদাৰী চিষ্টেমত তোমাৰ জমিদাৰসকলে লেণ্ডৰ তোমাৰ ওনাৰ আছিলে। আৰু এই চিষ্টেমটোক তোমাৰ সানচেট চিষ্টেম বুলিও কোৱা হয়, কাৰণ সূৰ্য অস্ত যোৱাৰ আগতে তোমাৰ ব্ৰিটিছ চৰকাৰক এই জমিদাৰসকলে কৰ তোমাৰ প্ৰদান কৰিব লাগিব। জমিদাৰী চিষ্টেমৰ ভিতৰত তোমাৰ বংগ, বিহাৰ আৰু উৰিষ্যা এই তিনিখন ঠাই তোমাৰ কভাৰ হৈছিলে। ইণ্ডিয়াৰ 19% ঠাই তোমাৰ এই জমিদাৰী চিষ্টেমৰ আণ্ডাৰত তোমাৰ কভাৰ হয়। ৰায়তবাৰী চিষ্টেমটো তোমাৰ থমাছ মুনৰ'ই ইন্ট্ৰডিউচ কৰিছিলে আৰু ৰায়তবাৰী চিষ্টেমৰ আণ্ডাৰত তোমাৰ মাদ্ৰাজ, বিহাৰ, অসম এই ঠাইখিনি তোমাৰ এই ৰায়তবাৰী চিষ্টেমৰ আণ্ডাৰত কভাৰ হয়। ৰায়তবাৰী চিষ্টেমৰ আণ্ডাৰত তোমাৰ 51% ইণ্ডিয়াৰ ঠাই তোমাৰ কভাৰ হৈছিলে। ৰায়তবাৰী চিষ্টেমত তোমাৰ কৃষকসকলে মাটিৰ মালিক আছিলে আৰু তেওঁলোকে তোমাৰ ডাইৰেক্ট যাই কিনে ইংৰাজ চৰকাৰক তোমাৰ কৰ প্ৰদান কৰিছিলে। ইয়াতে কোনো মিডিলমেন নাছিলে। কৃষকসকলে মাটিৰ ওনাৰ হয় আৰু তেওঁলোকে নিজৰ ৰেভিনিউটো নিজে মানে ব্ৰিটিছ চৰকাৰক প্ৰদান কৰে। এই মেহেলবাৰী চিষ্টেমটো তোমাৰ হল মেকেঞ্জি আৰু ৰবাৰ্ট মাৰ্টিন বাৰ্ড এই দুজন মানুহে তোমাৰ ইন্ট্ৰডিউচ কৰে। মেহেলবাৰী চিষ্টেমৰ আণ্ডাৰত তোমাৰ পাঞ্জাৱ, মধ্য ভাৰত, উত্তৰ পশ্চিম ভাৰত এই ঠাইখিনি তোমাৰ কভাৰ কৰা হৈছিলে আৰু ইণ্ডিয়াৰ তোমাৰ 30% অঞ্চল তোমাৰ এই মেহেলবাৰী চিষ্টেমৰ আণ্ডাৰত ৰেভিনিউটো কালেক্ট কৰা হৈছিলে। মেহেলবাৰী চিষ্টেমটো কি হয়? মেহেলবাৰী চিষ্টেমত তোমাৰ একোখন গাঁৱৰ এটা গ্ৰুপ থাকে আৰু এই গ্ৰুপৰ তোমাৰ এজন মেম্বাৰ তোমাৰ ইলেক্টেড মেম্বাৰ এজন থাকে আৰু সেই মেম্বাৰজনে গোটেই গাঁৱৰ বা সেই গোটেই গ্ৰুপটোৰ তোমাৰ ৰেভিনিউটো কালেক্ট কৰি কিনে ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিলে। এইখিনি তোমাৰ থুলমূলকৈ লেণ্ড ৰেভিনিউৰ ওপৰত তোমাৰ কথাখিনি মই তোমাক আজি ডিছকাছ কৰিলোঁ। আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটো পঢ়ি আছোঁ আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটোত তোমাৰ কিছুমান পইণ্ট আমাক তোমাৰ ইম্পৰ্টেণ্ট হওক বা নহওক, কিন্তু আমি প্ৰত্যেকটো বস্তু আমি ভালকৈ ডিটেইলছত জানিব লাগিব, যাতে এনেকুৱা নহয় যাতে আমি ৰেভিনিউটো কেনেকৈ কালেক্ট কৰিছিলে সেইটোৰ বিষয়ে নাজানো বা তোমাৰ এইখিনি জানো যে 1857 ৰিভল্টৰ কিহৰ কাৰণে হৈছিলে বা তাৰ কিছুমান ষ্টেটিক পইণ্ট জানো, কিন্তু বাকী তোমাৰ ভিতৰৰ মানে কাহিনীটো আমি গম নাপাওঁ। সেনেকুৱা হ'ব নালাগে। আমি ইচ এণ্ড এভৰি বস্তু ভালকৈ ডিটেইলছত আমি পঢ়িব লাগিব। চ' আজিলৈ আমি ইয়াতে সমাপ্ত কৰিছোঁ। অ'কে, বাই বাই। এইখিনি তোমাৰ